নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোকৰ খবৰ ভাল। বন্ধু বান্ধৱীসকল, আজি মই ৰৌ মাছৰ সৈতে কুজি থৈকাৰা বনাম। আজি দুপৰীয়াৰ সাজত কুজি থৈকাৰাৰ আঞ্জা বনোৱা হয়। মই ইয়াতে এখন কেৰাহীত এনেদৰে মাছখিনি ফ্ৰাই কৰি আছোঁ। ইয়াতে মই অলপকৈ মাছখিনি ভাজি ল'ম, যিহেতুকে মাছ অকণমান সৰহ আছে, ভাজোঁতে অলপমান টাইম লাগিব। আপোনালোকৰ কুজি থৈকাৰাৰ আঞ্জা খাই ভাল পায়নে বাৰু? টেঙাৰ আঞ্জা বুলি ক'লে খুবেই ভাল লাগে, নহয়নে জানো? জিভাৰ পানী পৰি যায়। দুপৰীয়াৰ ভাত সাজৰ লগত কুজি থৈকাৰাৰ আঞ্জা হ'লে কিমান যে ভাল লাগে। এয়া হৈছে কুজি থৈকাৰা, মই অকণমান পানীৰে ইয়াতে ভিজাই থৈছোঁ। মই ইয়াতে ৰৈ যোৱা মাছখিনি আকৌ ভাজিবলৈ আৰম্ভ কৰিছোঁ। মই অলপকৈ মাছখিনি ভাজি আছোঁ। দেখিবলৈ কি ধুনীয়া হৈছে, নহয়নে জানো? এনেদৰে কমকৈ মাছখিনি ভাজিলে ভাঙি নাযায় বাৰু। মই ইয়াতে ৰৈ যোৱা মাছৰ মুখিনি আকৌ কেৰাহীত দি ভাজিবলৈ আৰম্ভ কৰিছোঁ। এইখিনি মই ভাজি উঠাই থৈ দিম, বেলেগ কিবা বনাম। আপোনালোকে মাছৰ মুখ কিহেৰে খাই জনাবচোন বাৰু। এইখিনি ভজা হ'লে মই উঠাই থৈ দিম, আৰু এইটো কেৰাহীতে মই টেঙাৰ আঞ্জাখনেই বনাম। আপোনালোকে চাই থাককচোন বাৰু। টেঙাৰ আঞ্জা বুলি ক'লে বহুতৰে প্ৰিয়। এতিয়া মই এইখন কেৰাহীতে অকণমান শুকান জলকীয়া, তেজপাত আৰু পাঁচফোৰণ দি দিছোঁ। ইয়াতে দি দিম মই অকণমান সৰিয়হখিনি কেনেদৰে ফুটিছে হয়নে, আপোনালোকে সাৱধানেৰে সৰিয়হখিনি দি দিব। মই ইয়াতে থৈ দিয়া কুজি থৈকাৰাখিনি মই ঢালি দিছোঁ। ইয়াত মই পানী অকণমান বেছিকৈ এড কৰিম। টেঙাৰ আঞ্জা বুলি ক'লে পানী অকণমান সৰহকৈ দিয়া হয়। ইয়াতে মই পানীখিনি দি দিলোঁ। আপোনালোকে প্ৰয়োজন মতে পানী দি দিব, মই মোৰ জোখৰ মতে পানী দি দিছোঁ। ইয়াতে মই ব্যৱহাৰ কৰিম বেচনখিনি মই এটা বাচনত গুলি লৈছোঁ আৰু ইয়াতে এড কৰি দিম। আপোনালোকে লাগিলে চাউলৰ গুড়িও ব্যৱহাৰ কৰিব পাৰে, নহ'লে বা আটা গুড়িও মিক্স কৰি দিব পাৰে। মই হ'লে বেচনৰ গুড়ি দি ভালে পাওঁ, গতিকে মই বেচনখিনিয়ে দি দিলোঁ। এয়া মই বেচন দি দিছোঁ। এইখিনিত মই প্ৰয়োজন মতে নিমখ হালধি ব্যৱহাৰ কৰিম। চ' গাইজ, আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই কেনে পায় কমেণ্টত জনাব। আপোনালোকৰ মৰমবোৰ পালে মই আগুৱাই যাবলৈ সক্ষম হ'ম। ইয়াতে মই নিমখ ব্যৱহাৰ কৰিলোঁ। এতিয়া প্ৰয়োজন মতে অকণমান হালধি ব্যৱহাৰ কৰিম। এনেদৰে মই অকণমান লৰাই থৈছোঁ। ইয়াতে মই দি দিম দুটা কেঁচা জলকীয়া ফালি। কেঁচা জলকীয়া ফালি দিলে ফ্লেভাৰটো বহুতেই ভাল আহে, আৰু টেঙাৰ আঞ্জাৰ যিটো গোন্ধ সেইটো খুবেই ভাল লাগে। আপোনালোকেও কেঁচা জলকীয়া এনেদৰে খায়নে জনাবচোন বাৰু।
এইখিনি ভালদৰে উতল আহিবলৈ দিলোঁ আৰু ইয়াতে ভাজি থোৱা মাছখিনি মই এড কৰি দিলোঁ। দেখিছেনে ৰংটো ইমান ধুনীয়া হৈছে আঞ্জাখনৰ, খাবলৈ খুবেই জুতি লগা হ'ব। আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই থাকেনে? যদি চাই আছে ভাল লাগিলে লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। সকলো ভালে থাকক, সুস্থ থাকক। নমস্কাৰ।